এটা ভাল লগা পৰিৱেশ। হাই দোস্ত, এয়া আমি আহিছোঁ নগাঁও প্ৰণৱ বৰুৱা শিশু উদ্যানলৈ। আপোনালোকে দেখিবলৈ পাইছে নগাঁও প্ৰণৱ বৰুৱা শিশু উদ্যানৰ ভিতৰৰ যিখিনি পৰিৱেশ। শিশুসকলে খেলা ধূলা কৰিবলৈ ভিতৰৰ পৰিৱেশটো বৰ সুন্দৰ কৰি তুলিছে, বৰ ভাল লাগে। অঘটনটোৰ কথা যে কৈছিলোঁ এইটোৱেই, ভৱচনে আমাৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাই খেলি থাকোঁতে অঘটনটো ঘটিছিল। যেনিবা ইমান ডাঙৰ অঘটন নহ'ল। এতিয়া আকৌ উপভোগ কৰকচোন উদ্যানখনৰ সামগ্ৰিক পৰিৱেশটো। এতিয়া আমি সকলো বিদায় লোৱা পথত। শিশুসকলৰ কাৰণে ভাল লগা এইখনেই হৈছে প্ৰণৱ বৰুৱা শিশু উদ্যান।